হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক অইন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। এয়া চাওক, আজি ৰংঘৰখন মোৰ লগৰ ল'ৰা এজনে চাবলৈ গৈছে। মই তাত ভিডিঅ' বনাবলৈ কৈছোঁ, এই ভিডিঅ' বনাই মোক দিছে আৰু মই আপোনালোকক ৰংঘৰৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। ক'ৰবাত অজ্ঞাতে হোৱা ভুলৰ ক্ষমা ভিক্ষা মাগিছোঁ। ইয়াৰ ৰংঘৰখন সোমাই গৈছোঁ, আপোনালোকে চাই থাকক। এই ৰংঘৰখন ৰাজকীয় শাসন কালৰে পৰা স্বৰ্গদেউ কি আছিলে নামটো, প্ৰমত্ত সিংহই কিমান চনত আছিলে, 1746 চনত 46 চনত হ'ব পাৰে, 46 চনত নিৰ্মাণ কৰিছিল। আৰু এয়া চাওক, ইয়াৰ আকৃতিটো একদম হাঁহৰ কণী লেখীয়া। ইয়াৰ চিমেণ্ট হিচাপে হাঁহৰ কণীবোৰ ব্যৱহাৰ কৰিছে। ইয়াত বিভিন্ন দেশৰ পৰা পৰ্যটনকাৰী আহি এইটো ভ্ৰমণ কৰি যায়, দেখি যায়। বহুত ভাল লগা এক দৃশ্য ইয়াৰ ৰংঘৰখন। শিৱসাগৰ টাউনৰ পৰা 3-4 কিলোমিটাৰ দূৰতে অৱস্থিত, বেছি দূৰ নহয়। আপোনালোকে সকলোৱে শিৱসাগৰ গ'লে, আমাৰ শিৱসাগৰ গ'লে চাবলৈ পাব। আৰু লগৰ সকলোকে কৈছোঁ, এবাৰ আপোনালোকে গৈ চাব, বহুত ভাল লাগে, বহুত ভাল লগা এক দৃশ্য। পুৰণা ইমান দিনত প্ৰমত্ত সিংহই ইমান আগতে বনোৱা দেৱালসমূহত বিশেষকৈ ইয়াৰ ক'বলৈ গ'লে দেৱালসমূহত কি আছিলে, দেৱ দেৱী আৰু হাতী ঘোঁৰা তেনেকৈ মানে বিভিন্ন ধৰণৰ আগৰ সম্পৰ্কীয় চিহ্নসমূহ ইয়াত ৱালত দাঙি ধৰা হৈছে। আৰু ইয়াত ৰঙালী বিহুত ইয়াত বহুত ডাঙৰ মেলা হয়। আৰু ইয়াত আগৰে পৰা ৰাজকীয় শাসন কালৰে পৰা ইয়াত ম'হৰ যুঁজ আৰু কি আছিলে সেই চৰাইবিধৰ নাম, হেন চৰাই যুঁজ ইয়াত খেলোৱা হয়। এইবিলাক ৱালত দেৱ দেৱী দৃশ্যবোৰ ইয়াত দেখুৱাইছোঁ। আৰু ইয়াৰ পৰা ওপৰৰ পৰা তললৈ চালে বহুত ভাল ভিউ আহে। এয়া আপোনালোকক মই দেখুৱাই থাকিম, মই বুলি কৈছোঁ আৰু এতিয়া ভিডিঅ'টো যিহেতু বনাইছোঁ মই বুলিয়ে ক'ব লাগিব, সেই গতিকে চাই থাকক। আৰু এই ওপৰলৈ দৃশ্য, এয়া ওপৰবোৰ ইমান ধুনীয়া। ইয়াত চিমেণ্ট হিচাপে ইয়াত হাঁহ কণী ব্যৱহাৰ কৰিছিলে, আপোনালোকে চাই থাকক। আৰু আপোনালোকক মই দেখুৱাই থাকিম। ইয়াৰ পৰা একদম বিভিন্ন দেশৰ পৰ্যটক আহি এইখন দৰ্শন কৰি যায়, বহুত ভাল লাগে ইয়াত। এই ওপৰৰ পৰা চালে তলত বহুত, এই শিৱসাগৰখনৰ ইয়াতে চব